Sangti hidia havar ador solong BJP election camping amai ke padapon. Lason sikidam tang jang mi poni phai crazer cap. Lakhain korai ke thom Surupathar constituency ka parlo. Sangti hidi ador solong BJP atum election camping amai ke padapon. Bang somai long Assam Legislative Assembly along Deputy Speaker Akehai Dr. Numar Mumin Lapen Local MAC Sangpi Kadom Terang Pi Lapen President Akehai Lokhiram Rongpi Lapen Ongdung BJP Klembang Phu Klembang Phiatum Chetong Pon Lapen Labang Somai along Non Kivang Bom MP election BJP pen Achatoy Dun MP a candidate Amar Singh Tiso Phan Surupathar Raratum Ta Ongdung award pidunsi Pahai Dun Ringtiji Aphan Lamthe Chethan Tekang Lapen Anso se Surupathar Raratum Development Ki Longdun Verji Aphan Rat Angno Lamjai Tekang Labang Somai Long Parangketum Dr. Numar Mumin Aphan Karju Dunahut Hithak Dun ke Non Kivang Bom election along ke BJP si Highway po Lapen Amar Singh Tiso ke ake Ongdung award pensi Haiji Lapen BJP government atum ke Anuti na phanta kilang ke pahuman pon sabka sat sabka vikas lapen radatum aphan ration card lapen cheng lok uranadar sitami adontin animarlia tumaphan tapi pon lap lapen Surupathara hawaralong towar pen cheng lok dolong school ahem kabathua klam lapen ason kaching thura sai sitami klempon lapo pusi than pachini pon Lapen la so hud alang likaning jeke non ke wangji surini rang kora trokaning kan an bangke borpung tarapung atowar sitame patang lapsi marset car pensi juidam ji puta pharangke atum atheng noni jipon tangte birtang ton pen arjupon sne bokajan pen arun taro karbiang long TV9 news sir ভোট দিবলৈ বিজেপিক আৰু বিজেপিক ভোট দিব নৰেন্দ্ৰ মোদীক ভোট দিব আৰু আমি ইলেকশ্যনটো জিকিব স্যাৰ সৰুপথাৰৰ পৰা কিমান ভোট পাব সৰুপথাৰৰ পৰা হাইয়েষ্ট ভোট পাব বিজেপি এতিয়ালৈকে ইমান ভোট পোৱা নাছিলে যিমানটো এইবাৰ হাইয়েষ্ট ভোট পাব মোৰ দেন 70% ভোট বিজেপি পাব আৰু এইবাৰ আমাৰ এইটো ডেভেলপমেণ্টৰ কাৰণে ৰাইজে ভোট দিব আমি য'ত বহি আছোঁ তাৰ পৰা এতিয়া ৰাস্তাও আমি চেংচন কৰিছোঁ থংনকবে হাইস্কুলৰ 7 crore চেংচন কৰিছোঁ টেণ্ডাৰ হৈ গৈছে কাম আৰম্ভ হ'ব ইয়াৰ ওচৰতে আকৌ ৰেচিডেঞ্চিয়েল স্কুল ইমান ডাঙৰ বনি আছে 400 বেড কেপাচিটি ষ্টুডেণ্ট থাকিব পৰা তাৰপিছত আকৌ চৰিয়াজানতো ৰাস্তা আমাৰ কাম আৰম্ভ হৈ গৈছে বে গাঁও যিটো তাৰপিছতে 7টা ব্ৰিজ মই ইয়াতে অলৰেডি টেণ্ডাৰ হৈছে আৰু 2টা টোটেল 9টা ব্ৰিজ আমি চেংচন দিছোঁ সৰুপথাৰৰ ব্ৰিজ এইবাৰ পূৰা খতম হৈ যাব আৰু নেক্সট 2 ইয়াৰ্ছতে নেশ্যনেল হাইৱেৰ পৰা আপোনাৰ RJ ৰোডৰ লগত যিমান ৰাস্তা আছে চব শেষ হৈ যাব এক্সেপ্ট ওৱান যিটো মানুহ কাপোৰ খুলি পেলাই প্ৰটেষ্ট কৰিছিলে সেইটো মই নবনাই বাকী চব ৰাস্তা মই বনাই দিম সৰুপথাৰত আৰু এইটো মোদী চৰকাৰ ফ্ৰী চাউল দিছে এতিয়া অৰুণোদয় দিম লাখপতি বাইদেউ দিম আৰু যাৰ যাৰ ৰেচন কাৰ্ড আছে চব এতিয়া অৰুণোদয় পাব গতিকে আৰু ফৰ্ম ফিল আপ কিবা কিবি কৰিব দৰকাৰ নাই কণ্টেষ্ট নাই আৰু দূৰলৈকে অপজিশ্যনৰ কোনো আমি দেখা নাই APCC ক'ত আছে ৰিজনেল পাৰ্টি আজি ডেইলি 400-500 মানুহ বিজেপিত জইন কৰি আছে এইটো কেনেকৈ শক্তিশালী হ'ব নহ'ব না শক্তিশালী কংগ্ৰেছ জয়ৰামটোতো সেইটো অকাক পাৰ্টি একবাৰ কংগ্ৰেছৰ পৰা বিজেপিত আহে বিজেপিৰ পৰা এবাৰ কংগ্ৰেছ যায় দৌৰা কৰি থাকে তেনেকুৱাটোতো নহ'ব না গতিকে তেনেকুৱা মানুহক কোনো বিলিভ নকৰে অমৰ সিং কিছু জিকা প্ৰথম ষ্টেট কি ল'ব স্যাৰ জিকালে তেখেতে আপুনি এইটো তেখেতকে সুধিবি মই কেনেকৈ অমৰ সিং নৰেন্দ্ৰ মোদী চৰকাৰ আমি কৈছে দুখীয়া মানুহবিলাকক যেনেকুৱাকৈ চাউল দিব লাগে দিব অৰুণোদয় দিব লাগে দিব লাখপতি দিব ৰাস্তা পদূলি যিমান আছে এইবিলাক আমি বনাব স্কুলবিলাক যিমান আছে মেৰামতি কৰিব লাগে সেইখিনি আমি কাম কৰিব মোদী গভৰ্ণমেণ্টৰ গোটেই গভৰ্ণমেণ্টৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট যিমান কাম কৰিব লাগে সেইবিলাক কৰি থাকিব তাৰ কাৰণে টেনশ্যন নাই ঠিক আছে আমি ডেভেলপমেণ্টৰ কাম লৈছে ডেভেলপমেণ্ট কৰিব আৰু ডেভেলপমেণ্ট কৰি পেলাই দেখাব আৰু ইয়াৰ কাৰণে আৰু বেলেগ আমি টেনশ্যন ল'ব নালাগে এভৰিৱেৰ ডেভেলপমেণ্ট ইজ গয়িং অন ইন কাৰ্বি আংলং গতিকে আমি এতিয়ালৈকে আমি 40% কাম হ'ল আৰু 60% বাকী আছে ছাবচিকুৱেণ্টলি এইবিলাক কামো আমি কৰিব তো গতিকে আজিৰ ডেটত পিপুল আৰ ইন ফেভাৰ অফ বিজেপি চ' উই আৰ গোয়িং টু উইন দিছ ডিপু লোকসভা কনষ্টিটুৱেঞ্চি উইথ এ হিউজ মাৰ্জিন লাষ্ট কুৱেশ্যন এইটো অৰুণোদয় ফৰ্মটো মানে এইটোতো ফেক বোলে FHLC বা কিছুমান পাৰ্টি কৈ আছে এইটো বিষয়ে কি ক'ব আপুনি এতিয়া অৰুণোদয় যে মানুহবিলাকে পাই আছে একাউণ্টত 12,500 টকা এইটো ফেক নেকি
নহয় এতিয়া নিউলি নে সেইটো ফেক নেকি নিউলি কিবা এটা নাই সেইটো ফেক নেকি সেইটোতো ফেক নহয় পাই আছে চ' গতিকে বিজেপি কেতিয়াও ফেক প্ৰমিছ নকৰে আমি যিটো কৈছোঁ সেইটো কৰি পেলাই দেখুৱাম অৰুণোদয় দিম বুলি কৈছে ফৰ্ম ফিল আপ কৰিছে ধুনীয়াকৈ এইটো হৈ যাব আৰু কোনো ফেক বুলি কথা নহয় এইটো আমাৰ বিজেপিৰ ফৰ্ম বিজেপি পাৰ্টিক বিলাইছোঁ গতিকে বিজেপিয়ে যিটো কম কৰিছে সেইটো আমি ফুলফিল কৰিম তাত কোনো কুৱেশ্যন আহিব নালাগে অপজিশ্যনে কৰিবলৈ একোৱেই নাই কংগ্ৰেছৰ দিনত এইটো কৰিব নোৱাৰিলে APSLC এটা MP জিকিব বুলি ভাবি আছে আৰু APSLC কিমান জিকিব এটাও চিট সিহঁতৰ নাই MSC জিকিব পৰা নাই MP কেনেকৈ জিকিব তো গতিকে দে কেনট প্ৰমিছ এনিথিং হোৱাট এভাৰ উই হেভ প্ৰমিছ উইল ফুলফিল ইট তাত কোনো কুৱেশ্যন মাৰ্ক নাই আজি কংগ্ৰেছেও চেঞ্জ কৰিব নোৱাৰে APSLCও নোৱাৰে আমি কিন্তু ডেভেলপমেণ্ট কৰি দেখাইছোঁ আজি এতিয়া APSLC মোৰ আগত ৰেলী কৰি আছে আমি বনাই দিয়া ৰাস্তাতে গৈ আছে হয় নে নহয় এতিয়া আমি বনাই দিয়া স্কুলটো সিহঁতে চাই লাজ পাইছে কৈছে এনেকুৱা কামটোতো কেতিয়াও হোৱা নাই আগতে হয় নে নহয় তো গতিকে টুডে আই কেন চিয়'ৰলি এচিয়'ৰ ইউ দেট বিজেপি candidate will win with a huge margin and this time will form the government with more than 400 seats all over India আৰু এইবাৰ থাৰ্ড টাইম মোদী চৰকাৰ আমাৰ হ'ব আৰু কাৰ্বি আংলঙৰ পৰা ছেকেণ্ড টাইম বিজেপি MP আমি পঠিয়াম আৰু যিবিলাক ডেভেলপমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ 4 লেন হৈ আছে 6 লেন হ'ব এছিয়ান হাইৱে এতিয়া আহি আছে সেইটো হ'ব আমাৰ যিবিলাক ইউনিভাৰ্চিটিৰ কথা কৈছোঁ আমি ইউনিভাৰ্চিটিও আমি এতিয়া কাৰ্বি আংলঙত দিম ল' কলেজ BEd কলেজ এগ্ৰিকালচাৰ কলেজ চব হ'ব এয়াৰপৰ্টো হ'ব ইমান ভাল ভাল কামবিলাক সিহঁতেতো ভাবিবই নোৱাৰে কংগ্ৰেছেতো কেতিয়াবা কৈছিলে নেকি ডিড কংগ্ৰেছ প্ৰমিছ ছাচ কাইণ্ড অফ ডেভেলপমেণ্ট স্কিম নো ডেটছ ৱাই দে হেভ এ ভেৰি ডাউট ডেট অৰুণোদয়টো নাপাব নেকি আমাৰতো যিটো কৈছে দিব আজিলৈকে চব দিছে যিমান কাম ডেভেলপমেণ্ট কৰিম কৈছিলে মই কাৰ্বি আংলঙত আমাৰ বোকাজান এৰিয়াত 80% মই কাম কৰি দিছোঁ আৰু এতিয়া এই কামবিলাকো আমি যিখিনি আৰু কৰিম বুলি কৈছোঁ সেইটো কমপ্লিট কৰি দিম আজি আপুনি যাব ইয়াতো এইখিনি অলপমান গৈ পেলাই চালে হ'ব এতিয়া বোকাও হৈছে বৰষুণ দিয়াৰ কাৰণে ৰাস্তাটো ধুনীয়াকৈ হৈ আছে সেইটো ৰাস্তাটো আপুনি দেখিব আৰু অলপ গ'লে মানে সূৰ্যজনৰ ৰাস্তা দেখিব চবফালে ডেভেলপমেণ্ট চাৰ্চৰ কাৰণে আমি পইচা দিছোঁ তাতো আমাৰ কাম হৈছে মন্দিৰৰ কাৰণে দিছোঁ ৰংখেৰ ছেদৰ কাৰণে দিছোঁ আমাৰ হেম্পু লক্ষীমন কাৰণেও দিছোঁ হেম্পু মুকৰাং কাৰণেও দিছোঁ সংসাৰীবিলাকৰ কাৰণেও আমি ৰিলিজিয়াছ প্লেচবিলাক দিছোঁ নামঘৰবিলাক দিছোঁ মন্দিৰবিলাক দিছোঁ এভৰি কৰ্নাৰ অফ দ্য পিপুল উই হেভ কভাৰ্ড আণ্ডাৰ আৱাৰ স্কিম চ' গতিকে চবেই পাই থকাৰ পিছতে আকৌ এইটো পাব বুলি কওঁতে মানে কেলৈ ডাউট হৈছে বাকীবিলাক মিছা নেকি অৰুণোদয় পোৱাটো মিছা নেকি আমাৰ যিবিলাক বৃদ্ধ পেঞ্চন পাইছে মিছা নেকি 5 কেজি চাউল ফ্ৰীকৈ পাইছে কংগ্ৰেছৰ দিনতো 7 টকা আছিলে 7 টকা দি কিনি খাইছিলে এতিয়া ফ্ৰী পাইছে সেইটো মিছা নেকি আজি স্কুলৰ বিল্ডিং আপুনি অলপ ডাঙৰ গ'লে একদম ডাঙৰ বিল্ডিং অলমষ্ট 99% কমপ্লিট হৈ গ'ল এইটো মিছা নেকি এতিয়া চাব চেণ্টাৰবিলাক হৈ আছে এইটো মিছা নেকি 100 বেডেড হস্পিটেল হানজাং লাংছত হৈ আছে এইটো মিছা নেকি ITI কুলিগাঁৱত এতিয়া কম্পিউটাৰ কোৰ্চ আৰম্ভ হৈ গৈছে এইটো মিছা নেকি এতিয়া খটখটিত আমাৰ 12 crore এটা কয় আপোনাৰ ষ্টেডিয়াম হৈছে এইটো মিছা নেকি 6টা MSC কনষ্টিটুৱেঞ্চিত চিফ মিনিষ্টাৰ তেতিয়া ফাইনেন্স মিনিষ্টাৰ আছিলে হেমন্ত বিশ্ব শৰ্মা তেওঁৰ পৰা অহা ষ্টেডিয়ামবিলাক হৈছে 6টা কনষ্টিটুৱেঞ্চি এইটো মিছা নেকি তাতে মানুহ খেলি আছে মিটিং হৈ আছে কাৰ্বি ইউথ ফেষ্টিভেল হ'লে তাতে হৈ থাকে তো এইবিলাক কথাটোতো আমাৰ মিছা কথা নহয় দিছ ইজ দ্য প্ৰুফড এভিডেঞ্চ আছে আজি আমি একটা কথা কয়তো কেলে বাকীবিলাকতো ক'ব লাগে যে এইকেইটাতো হৈ গ'ল হৈ যোৱাখিনি দেখালেতো আপুনি গম পাব আমি মিছা কথা কৈছোঁ না সঁচা কথা কৈছোঁ দিছ ইজ 100% ট্ৰু that we are going to give 100% women অৰুণোদয় ৰেচন কাৰ্ড আছে মানে অৰুণোদয় গ্যাৰাণ্টি স্যাৰ চুকিহোলাটো বৰপুং তাৰাপুঙৰ যিটো ৰাস্তাটো সেইটো মাজতে আপোনাৰ ফাউণ্ডেশ্যন হৈ গ'ল এইটো নৰ্থ ইষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট অকণমান টেকনিকেল হেৰিটো আছে ৱৰ্ক অৰ্ডাৰটো পোৱাৰ পিছতে টেণ্ডাৰ হৈ গ'ল এভৰিথিং হৈ গ'ল আমি এতিয়া কাম কৰিব এতিয়া টেকনিকেল চেংচনটো বাকী আছে এইটো হৈ গ'লে আমাৰ ইলেকশ্যনৰ পিছৰ পৰা কাম আৰম্ভ হ'ব 2026ত তাতে মই মাৰ্চিডিজ এটা ভাড়া কৰি লৈ আনিম তাৰাপুঙত কেম্পেইন কৰিব যাম মাৰ্চিডিজত ভাড়া লৈ মোৰটোতো নাই মাৰ্চিডিজ মই প্ৰমিছ কৰিছিলোঁ যে বৰপুং তাৰাপুঙৰ এনেকৈ ৰাস্তা বনাম য'ত মাৰ্চিডিজ গাড়ী আহিব পাৰে আৰু 2026ত মই ভাড়া কৰি আনিলে হ'লেও একটা মাৰ্চিডিজ গাড়ী লৈ পেলাই তাত কেম্পেইন কৰি যাম ইউ কাম উইথ মি Okay, sir.